টাইপখন ধৰিবা বুজিছা নাই তাত ধৰা নাই নকৰিবা তুমি ওপৰত চলাব শিকিব নোৱাৰা নেকি কি মাৰো কেইদিন দেখুৱাবা নেকি বলা 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 আয়ো কঁকালটো মোক টিপট কৰি দিলা আজি যোৱাটোতো কৈছো যে তই মোৰ চাইকেলত আহিব নালাগে আজি দেউতাই খুলিলে দিব দেউতাই মোক বেলেগৰ চাইকেল কৈ আহিছে দেউতাই খন্তেতো মোক ল'ব আৰু তোতে আহিলি নমস্কাৰ ছাৰ বব কালি তহঁতক হোমৱৰ্ক দিছিলোঁ যে কৰিলি নে হয় ছাৰ কৰিলি কৰিলোঁ ছাৰ ঠিক আছে চাম ৰ কচোন তহঁতে গছ গছনি থাকিলে ভাল নে নাথাকিলে ভাল থাকিলে ভাল ছাৰ তই কচোন ছাৰ নাথাকিলে ভাল নাথাকিলে ভাল হয় ছাৰ তই কচোন ছাৰ থাকিলে ভাল ছাৰ থাকিলেই ভাল ক'ত চোনোত কি ছাৰ ক'ত হয় ছাৰ কোন মাষ্টৰে শিকালে গছ গছনি নাথাকিলে ভাল বুলি ছাৰ মানে মই সৰুতে পঢ়িছিলোঁ ছাৰ মানে গছ গছনি থাকিলে বোলে জংঘলত বোলে ছাৰ ভূত ওলায় সেইকাৰণে মানে ছাৰ মই কৈছোঁ নাথাকিলেই ভাল আৰু ডাঙৰ ডাঙৰ জানোৱাৰ কিবা কিবি আছে ছাৰ বাঘ যে ছাৰ বাঘ ওলাই বোলে শুনিছোঁ জংঘলৰ পৰা সেইকাৰণে মই কৈছোঁ জংঘল গছ গছনি নাথাকিলে ভাল বা তই ইমান ধুনীয়া মাথালৈ কেনেকৈ ঘূৰি আছ সেইকাৰণে ছাৰ চুলি কাটি ঐ মূৰ্খ গছ গছনি নহ'লে আমি উশাহ ল'ব নোৱাৰোঁ ছাৰ গছ গছনিৰ পৰা উশাহ আহে নেকি তোৰ মূৰত একোৱেই নাই অকল গোবৰ আছে হয় ছাৰ মূৰ্খ শিকিলি শিকিলি এই গছ নাথাকিলে আমি জীয়াই নাথাকিলেও হয় হয় ছাৰ এই গছে যোনটো উশাহ এৰে সেইটো আমি লওঁ আৰু আমি যোনটো এৰো সেইটো গছে লয় হয় ছাৰ বুজিলি গম পাইছোঁ ছাৰ ঐ ছাৰে চাগৈ নাজানে গছৰ জানো নাক আছে নাজানে পঢ়াব লাগে পঢ়াইছে আৰু দেখা নাই চশমাটো লগাই আহিছে ছাৰে দেখিয়ে নাপায় কি লিখিছে খালি পিটিবই শিকিলে 2 নম্বৰ প্ৰশ্নটো মানুহে ঘৰ কিয় বনায় আৰু সংসাৰ কিয় কৰে কোনে জানো কচোন ছাৰ ঘৰ বনাই থাকিবলৈ কেনে ছাৰ মই জানো ক ছাৰ টোপনি মাৰিব হয় ছাৰ আৰু এই তই কচোন ছাৰ বিয়া পাতিবলৈ এইফালে ছাৰ ল'ৰা ছোৱালী থাকিবলৈ তই উঠচোন তই উঠ হয় ছাৰ তই উঠ তই কি কৈছিলি ছাৰ মই কৈছিলোঁ মানে ঘৰ বনাই মানুহে টোপনি মাৰিবলৈ টোপনি মাৰিবলৈ আৰু তই কি কৈছিলি ছাৰ মানুহে ঘৰ বনাই বিয়া পাতিবলৈ বিয়া পাতিবলৈ আৰু তই শিকিলি ঘৰত টোপনি মাৰিব টোপনি মাৰি শিকিলি হাত দে শিকিলি আৰু তই বিয়া পাত বয়স হৈছে বিয়া পাত অলগদ্ধবিলাকে শিকিলি কোৱাচোন ৰাৱণে সীতাক কেতিয়া হৰণ কৰিছিলে ছাৰ হৰণ কৰা নাই কিডনেপ কৰিছিলে আৰু তই কচোন ছাৰ আমাক দেখোন কালি এয়া পঢ়ুৱাই নাছিলে কেনেকৈ ক'ম এটা বান্দৰ তই কচোন দুটা হাতী হৰণ মানে কি নাজানো ছাৰ তই কচোন চাই মই কি ক'ম ছাৰ ৰাৱণে সীতাক কিয় হৰণ কৰিছিলে হয় ছাৰ তাৰমানে ৰাৱণে সীতাক কেতিয়া হৰণ কৰিছিলে ছাৰ মই জানো ছাৰ ক'ম ছাৰ সঁচাকৈ ক'ম ছাৰ মানে ছাৰ মহাভাৰতত ৰাৱণে যেতিয়া সীতাক হৰণ কৰিছিল ছাৰ কওঁনে মহাভাৰতত ছাৰ ৰাৱণে যেতিয়া সীতাক হৰণ কৰিছিল ছাৰ যোগ বিয়োগ একোৱে কৰা নাছিল হৰণ কৰি থৈ দিছিল শিকিলি হয় ছাৰ শিকিলি হোৱা নাই ছাৰ শিকিলি হোৱা নাই নেকি ছাৰ ইমান ধুনীয়াকৈ তই ক'লি মূৰ্খ চালা অলগদ্ধ ৰামায়ণত আছিলে
ৰাৱণে সীতাক হৰণ কৰি লৈ গৈছিলে? ৰামায়ণত আছিলে নেকি ছাৰ? মোৰ মহাভাৰতত নাছিলে? সি চব জানে। কম মহাপুৰুষটো আহিছে। তহঁতে মই এতিয়া সংখ্যা এটা সুধিম, তহঁতে কবিচোন। হয় ছাৰ। 1 4 3 কি হ'ব সংখ্যা? কোৱাচোন। ছাৰ আই লাভ ইউ হ'ব। আই লাভ ইউ হ'ব? হয় ছাৰ। কোৱাচোন কেনেকৈ আই লাভ ইউ হ'ব? আই লাভ ইউ হ'ব। আই লাভ ইউ হ'ব। হয়। তই কোৱাচোন। ছাৰ হয়নে? ক। 1 এগুণ ছাৰ। হয় নহয় ছাৰ? 1 4 3 8 হ'ব ছাৰ। 8 এই মজা গ। তই কচোন। ছাৰ 1ৰ পিছত 2 আৰু 3 নাই। 1ৰ পিছত 2 আৰু 3 নাই, তাৰমানে তই নাজানো। উল্টা পুল্টা দিছে, মই নাজানো ছাৰ। বহ কচোন। ছাৰ 1 4 3 মানে আই হেতিও হ'ব। আই হেতি হ'ব। কচোন কেনেকৈ হ'ব? ছাৰ 1 দি আই আৰু 4 দি HATE আৰু 3 দি YOU। অঁ পাৰিছ বহ। তোৰ দুজনক শুদ্ধ হৈছে দেখোন। হয় ছাৰ, আমি জানো ছাৰ। জান। গুড বয় বহ। এই মূৰ্খ, দেখিলি কি ধুনীয়াকৈ সহজতে উত্তৰ দি দিছে। ৰাতিৰ পোহৰত জোনাকী পোকবিলাকে টিপ টিপাই থাকে, সেইকাৰণে আমি কেৰি বেগত ভৰাই আমি লাইট জ্বলাওঁ। ছাৰ এইটো কি লিখিছে মই ধৰিব পৰা নাই। মহাপুৰুষ বুজাই দিয়াচোন। এইটো মানে লিখিছে যে ৰাতি সিহঁতে আহাৰ বিচাৰি ফুৰে। তই এইখিনি পঢ়চোন। অ ফুল নুফুলা কিয়? গৰুৱে যে আগ নেখালে মইনো ফুলিম কিয়? অ গৰু আগ নেখালি কিয়? ৰান্ধনীয়ে যে ভাত একেবাৰে গোটেইখিনি দিলে মইনো কিয় নাখাম? অ খৰিকটীয়া খৰি নিদিলি কিয়? ভেকুলীয়ে যে তোৰ তোৰাইছে মইনো দিম কিয়? অ ভেকুলী তোৰ তোৰাইছ কিয়? বুঢ়া বুঢ়ী সাৱধান আছিল, স্পষ্ট খুটা আছিল। তাৰমানে অ বুঢ়ী ভাত নিদিলি কিয়? বুঢ়াই বোলে হিতাহী মাৰে, শুনিছনে নাই তই? ছাৰ শুদ্ধকৈ পঢ়িছেনে? ছাৰ শুদ্ধকৈ পঢ়িছোঁ ছাৰ। ছাৰ ধুনীয়া পৰিছে। এইটো পৰা ময়ো পৰিছোঁ। ছাৰ হয়, ছাৰ। ভুলকৈ কৈছে। মই শুদ্ধকৈ পঢ়িছোঁ। হয় ছাৰ। ছাৰ ভুলকৈ কৰিছে। তই পঢ়চোন এইটো পদ্যত। পঢ়চোন পদ্যটো। A for এবেলি, B for বহাগত, C for ছোৱালীক চুমা দিম গালত। ছাৰ গালত চুমা দিম নাই ছাৰ। চুমা দিম নাই ছাৰ। ছাৰ কি সি পদ্য এনেই পঢ়িছে। কি পদ্য পঢ়িছে এয়া? এনেই কৈছে ছাৰ। তই ডাঙৰ হ'লে কি কৰিবি? ছাৰ বিয়া পাতিম। এই মজা, ভাল শিকিছ আৰু আগলৈ শিকিবি। নহয় ডাঙৰ হৈ কি হবি? ছাৰ তোৰ ইমান উৎপাত লাগিছে কিয়? নহয় মিছা কথা কৈছে ছাৰ। বহুতে মোৰ মূৰটো খাই দিছ। আছে ছাৰ। ঐ তই যে বুঢ়া বুঢ়ী পদ্যটো পঢ়িছিলি, হয় ছাৰ। পঢ়চোন শুনো। আকৌ পঢ়িম নেকি ছাৰ? আকৌ পঢ়চোন। এক আছিল বুঢ়া বুঢ়ী, সিহঁতে সদায় কাজিয়া কৰি, বুঢ়াক দিলে মাথাত মাৰি, বুঢ়া গ'ল তুমুকি বাৰী, বুঢ়াক দিলে তপিনাত বেজি, বোলে আয়ৈ বুলি চিঞৰ মাৰে একেবাৰে, মানে কিমান চিঞৰ মাৰে নাজানো। তাৰপাছত তাৰ বাকীখিনি কালি ক'ম। এতিয়া আৰু নোৱাৰোঁ ছাৰ, মানে মই বহুতখিনি ক'লোঁ, পিটনো খালোঁ ছাৰ। হয় ছাৰ, পিটনো খালোঁ আৰু নোৱাৰোঁ ছাৰ। ভাল কৰিছ, ভাল কৰিছ। ইমান আগুৱাই যাবি। হয় ছাৰ। আগলৈ আগুৱাই যাবি, ভাল কৰিছ। ঠিকে আছে। আৰু তহঁতে কালি এইখিনি ভালদৰে পঢ়ি আহিবি। কালি তহঁতক মই আকৌ ধৰিম দেই। হয় ছাৰ। ছাৰ। যা এতিয়া তহঁতৰ ছুটি যা। হয় ছাৰ। হয় ছাৰ। কালি কিন্তু আকৌ ধৰিম। ঐ তহঁতে যা, আমি যাওঁ দে। এইডাল দি পেটিছে, বাপৰে বাপ, কি দুখ পাইছে। তই পিটন খাই মৰিবি। উপায় নাই আৰু কি কৰিবি।
চাইকেলখন লৈ আহ। ৰাতিপুৱা ডেইলি পেলাই মোক চাচোন কঁকালটো কেনেকৈ ফুলিছে একবাৰ চুইছে কঁকালৰ বিষয়ে মই থাকিব পৰা নাই। তহঁতৰ কাৰণে তোৰ কাৰণে শান্তি নাই দেই। মই মানে যেতিয়াই যাওঁ তই খালি মোৰ পিছে পিছে আহ। যামেই নহ'ব নহয়, সেইচব নহ'ব নহয়, কিয় যাবি? মই যে এই ভঙাখিনি চাইকেলখন লৈ পেলাই মই ওলাইছোঁ। এইবিলাক নহয়। তোক দেউতাই কয় জানা মোক আনা নিয়া কৰিবলৈ মাহকত কিবা এটা দিম বুলি কোৱা নাছিলে? দেউতাই কৈছে কিন্তু চাইকেলখনটো বেলেগৰ ভঙা। কি কৰিবি এতিয়া? হওক গৈ তোৰ কাৰণে মই কিমান ডাঙৰ দুখ পালোঁ। কঁকালত ইমান জোৰে বিষ দিছে সেইটো মই পাগল। তই মোক সেইখিনি দে কিমান দূৰত পেলালি চাচোন মোক চোলাও ছিঙি গ'ল। চাওঁ মই কিমান লাজ পাইছোঁ। হ'ব দে, চোলা এটা কিনি দিম দে, ব'ল। মাষ্টৰ ওচৰত কিমান লাজ পাইছোঁ। ইমান আৰু নকবিচোন, বেয়া লাগে নহয়। এই তই চলাবি নে মই চলাম? দে তই চলা। মই চলাম। তোৰ চাইকেল আকৌ মই চলাম। নালাগে ব'ল, খোজকাঢ়ি যাম ব'ল। চাবি তোৰ ভেজাল আছে মই কৈ এইটো ভেজাল আছে, এইটো বাদে না। কালি আকৌ আহিব লাগিব কিন্তু, বুজিলি? কালি আকৌ আহিব লাগিব। মই নপঢ়োঁ আৰু নপৰিল নহ'ব, তোৰ চাইকেল মই কেনেকৈ দুখ পাইছোঁ। হ'ব ব'ল। নমস্কাৰ। নমস্কাৰ। আজি যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে নিশ্চয় কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আগৰ আমি আৰু এটা ভিডিঅ' বনাই আছোঁ, এই ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰিম। ভাবোঁ যদি কিবা ভুল বাৰণ্টি হৈ থাকে আমাৰ এই ভিডিঅ'টো নিজৰ ভাই ভতিজা বুলি ক্ষমা কৰি দিব। নমস্কাৰ।